প্ৰথমতে মই সংবাদ মাধ্যমৰ কৰ্মকৰ্তালৈ মই ধন্যবাদ জনাইছোঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইয়ালৈ আহিছে। আজি প্ৰেছ মিটটো দিয়াৰ মূল উদ্দেশ্য হৈছে যে সকলোৱে জ্ঞাত যে SI জন্মনি ৰাভাৰ মৃত্যু হৈছে। এই মৃত্যু ৰহস্যৰ আঁতৰত আজিৰ তাৰিখত ক্লিয়াৰ পিকচাৰ নাই যে তেখেতে কেনেকৈ মৃত্যু হ'ল। কোনোবাই ক'ব খুজিছে এক্সিডেণ্টেলি হৈছে, কিন্তু আজিৰ তাৰিখত আমি নিখিল ৰাভা ছাত্ৰ সন্থাই প্ৰথমতে জন্মনি ৰাভাৰ মৃত্যুত অত্যন্ত গভীৰ দুখ প্ৰকাশ কৰিছোঁ, পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু আমি এইটো কথা কেতিয়াও মানি নলওঁ যে তাই এক্সিডেণ্টেলি মৃত্যু হৈছে। এইটো এটা ফুল্লি প্ৰি প্লেন মাৰ্ডাৰ। কমপ্লিটলি এটা গেং, এটা টিম লগ হৈ তেখেতক এক্সিডেণ্টৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছে, কিন্তু ফুল্লি প্ৰি প্লেন কৰি তেওঁক মৃত্যু দিছে। ইয়াত সমস্ত এডিশ্যনেল SPৰ পৰা আৰম্ভ কৰি SP, লখিমপুৰ, নগাঁও দুয়োখন ডিষ্ট্ৰিক্টৰ OC, IC বাৰে বাৰে আমি নিউজত পাই আহিছোঁ। IC সঞ্জীৱ বৰাৰ নাম, ৰূপজ্যোতি এডিশ্যনেল SP ৰূপজ্যোতি কলিতাৰ নাম, এডিশ্যনেল SP লুনা নেওগৰ নাম, ইয়াৰ লগতে মষ্ট প্ৰবলি SP কি দলে আছিলে লীনা দলেৰৰ নাম আহিছে। তেখেতসকলক আমি CID এতিয়া জেৰা অব্যাহত ৰাখিছে। সেই জেৰা তেখেতসকলকো আওতালৈ আনিব লাগে। কিন্তু নিখিল ৰাভা ছাত্ৰ সন্থাই আমি বাৰে বাৰে দাবী জনাই আহিছোঁ যে এই CIDৰ যি দাবী, যি CIDৰ জেৰা, এই জেৰাত আমি সন্তুষ্ট নহয়। এই কমপ্লিট প্ৰচিডিউৰটো CBIৰ দ্বাৰা তদন্ত কৰি কৰ্মৰত ন্যায়াধীশৰ তত্বাৱধানত এই একশ্যনটো ল'ব লাগে। আৰু যি আইলিগেল মানি ট্ৰেঞ্জেকশ্যন হৈছে, এই মানি ট্ৰেঞ্জেকশ্যনটো ED ডাইৰেক্টৰ অফ এনফৰ্চমেণ্ট এই ডিপাৰ্টমেণ্টৰ জৰিয়তে গোটেই কাৰবাৰটো পৰ্যালোচনা কৰিব লাগে। আমি ধিক্কাৰ জনাইছোঁ। আজিৰ তাৰিখত চৰকাৰে এতিয়ালৈকে কেৱল জেৰা কৰি আছে, কোনো এজন ব্যক্তিক এৰেষ্ট কৰিব নোৱাৰাটো আমি ধিক্কাৰ জনাইছোঁ। আজি আমি বাৰে বাৰে চৰকাৰক জনাই আহিছোঁ যে এই কাৰবাৰটো ফুল্লি প্ৰি প্লেন। ইয়াত তেওঁক মৰা হৈছে, কোনো এক্সিডেণ্ট হোৱা নাই। ফুল্লি লিগেলি একশ্যন হ'ব লাগে। আমি ইয়াক কুণ্ঠাবোধ নকৰোঁ। ইয়াৰ উচিত যদি জন্মনি ৰাভাই বা তেখেতৰ ঘৰখনে যদি ন্যায় নাপায়, আমি এই আন্দোলন আমি অধিক তীব্ৰতৰ ৰূপত আমি গতি কৰিবৰ কাৰণে ৰৈ নাথাকিম। গোটেই কাৰবাৰটোত যোনফালেদি যায় প্ৰফ ওলাই যাব। যোৱাকালি ইতিমধ্যে আপোনালোকে সকলোৱে জ্ঞাত, অসমৰ মানুহে জ্ঞাত যে যোৱাকালি যি পষ্টমৰ্টম, সেই পষ্টমৰ্টম ৰিপৰ্টত ক্লিয়াৰ পিকচাৰ ওলাই গৈছে যে তেওঁ ৰাজহাড়ত দুখ পাইছে, তল পেটত দুখ পাইছে, পিছফালে ৰদেদি কোবোৱাৰ চিন আছে। এই গোটেই ক্লিয়াৰ পিকচাৰটো ওলাই গৈছে। ইতিমধ্যে যিটো ঠাইত পষ্টমৰ্টম কৰা গৈছিলে সেই ঠাইত ডক্টৰে কৈছে যে যিখিনি জখম হৈছে সেই জখমৰ দ্বাৰা এজন ব্যক্তি কেতিয়াও মৃত্যু হ'ব নোৱাৰে। তৎসত্ত্বেও যে গোটেই কাৰবাৰটোক এক্সিডেণ্ট হিচাপে তেওঁলোকে ৰূপ ধাৰণ দিব বিচাৰিছে, সেই কথাটো আমি কেতিয়াও মানি নলওঁ। আমি সেইকাৰণে পুনৰবাৰ বাৰে বাৰে কৈ আছোঁ যে CBIৰ তদন্ত কৰ্মৰত ন্যায়াধীশৰ তত্বাৱধানত আৰু গোটেই পইচাৰ যিটো কাৰবাৰ মানি ট্ৰেঞ্জেকশ্যন, সেইটো এনফৰ্চমেণ্ট অফ ডাইৰেক্টৰৰ অধীনত এই গোটেই সমস্ত কাৰবাৰটো চলাব লাগে, জেৰা কৰিব লাগে আৰু এটা উচিত ন্যায় জন্মনি ৰাভাৰ ঘৰখনে আমি পাব লাগে। সংকল্পবদ্ধ হৈছোঁ। অহাকালি আমি বিয়লি 4 বজাত এটা প্ৰতিবাদী কাৰ্যসূচী আমি ল'ম আৰু ইয়াৰ পিছতে আমি বন্তি প্ৰজ্বলনৰ আয়োজন কৰিম। আৰু মই শেষত সংবাদ মাধ্যমৰ প্ৰতিজন কৰ্মকৰ্তালৈ মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে খুব সুন্দৰভাৱে কেছটো কোঅপাৰেশ্যন কৰিছে, তেখেতে খুব সুন্দৰভাৱে প্ৰচাৰ কৰিছে। মই পুনৰবাৰ তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আচৰিত হাস্যকৰ কথা, তেখেতে এটা কবিতা লিখিলে গোটেই কাৰবাৰটো তেখেতে গম পায়, কিন্তু আজিৰ তাৰিখত অসমৰ সাংঘাতিক হিন্দী চিনেমাৰ দৰে এটা কাহিনী, সেই কাহিনীটো তেখেতে প্ৰথমতে কৈছিলে যে এই কাৰবাৰটো DC SPয়ে জানিব, মই নাজানো। কিন্তু লাষ্ট ৰিচেণ্টলি যোৱাকালি মই নিউজত দেখিছোঁ যে যদি পৰিয়ালৰ ব্যক্তি CID জেৰাত সন্তুষ্ট নহয়, CBIলৈকে দিয়াৰ কাৰণে তেওঁ ৰাজি আছে। মই তেখেতক আজিৰ এই সংবাদমেলৰ জৰিয়তে মই ধন্যবাদ জনাইছোঁ। ফুল্লি CBIক এই কেছটো জাৰি কৰিব লাগে। CIDৰ ওপৰত CID ইজ দ্য ব্ৰাঞ্চ অফ দি আছাম পুলিচ। আমি তেখেতসকলৰ জাষ্টিছৰ ওপৰত আমি ভৰসা নকৰোঁ। এই কেছটো CBIক দিব লাগে। বাৰে বাৰে কৈ আহিছোঁ CBIৰ দ্বাৰা তদন্ত হ'ব লাগে।